Hey guys, welcome back to my YouTube channel, Vausity Vlog. সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি হৈছে 1 জানুৱাৰী তাৰিখে আমি ইয়াতে খানা পাতিছোঁ আৰু এইটো প্লেচ হৈছে আমাৰ পথাৰখন আমি পথাৰত খানা খাইছোঁ পথাৰত এনেদৰে তিৰপল পানী লৈছোঁ আৰু এইফালে ৰান্ধনীয়ে ৰান্ধি আছে আৰু পিছফালে এইফালে মোবাইল টিপি আছে এনেদৰে চলি আছে এতিয়া মই গৈ আছোঁ মাংস আনিবলৈ গৈ আছোঁ চাইকেল লৈ গৈ আছোঁ ওচৰতে আছে দোকানখন চাইকেল লৈ গৈ আছোঁ এতিয়া মাংস লৈ আহি দেখিলোঁ বাইদেউহঁতে আয়োজন চলাই আছে আয়োজন চলাইছে বাইদেউহঁতে আৰু এতিয়া এইফালে সৰু বাই কি কৰিছে আলু আচি আছে এইফালে ৰান্ধনী ৰান্ধি আছে দালি বহাইছে এইফালে অনুষ্কা আহিছে আমাৰ এইটো আহিছে কেম্পাছ এনেদৰে আমি কৰি লৈছোঁ ঘৰটো কৰি লৈ এইখন হৈছে পথাৰ এইফালে পথাৰ এইখিনি আমাৰে মাটি হয় আৰু তোমাৰ এইফালে এইটো সৰু বাহঁতৰ ঘৰ লাগৰ ফালে আমি এনেদৰে আজি 1 জানুৱাৰীৰ খানা খাম উগ্ৰপন্থী বহি আছে মোবাইল টিপি এই আৰু উগ্ৰপন্থী পলাল আৰু এতিয়া মই আদা নহৰুত থেথেলাই আছোঁ পুৰা সুন্দৰ মানে এতিয়া মই গা ধুবলৈ যাওঁ গা ধুবলৈ গৈ আছোঁ এতিয়া ধুই লওঁ জলদি কাৰণ খানা চলি আছে তাত মই গাটো ধুই লৈ যাই আছোঁ আকৌ খানালৈকে গাটো ধুই লওঁ প্ৰথমতে দেখুৱাই আছোঁ আপোনালোকক এতিয়া মই গা পা ধুই আহিলোঁ আকৌ বহুত দেৰি হ'ল গা পা ধুওঁতে খানা এতিয়ালৈকে আকৌ হোৱাই নাই মাংস হোৱাই নাই আৰু মছলাৰ পেকেট অনা নাই বোলে সেইকাৰণে মই মছলাৰ পেকেট আনিব গৈ আছোঁ এতিয়া দোকানলৈ মই হিতেন খুৰাৰ দোকানলৈ যাম মছলাৰ পেকেট আনিব এতিয়া গৈ আছোঁ আৰু এইখন আছে হিতেন খুৰাৰ দোকান আৰু এইটো হিতেন খুৰা আৰু তেওঁৰ এইখনেই হৈছে দোকান আৰু এতিয়া মই মছলা লৈ আহিলোঁ সেইবিলাক মছলা লৈ আহিলোঁ এতিয়া 3:30 বাজি গ'ল কিন্তু এতিয়ালৈকে মাংসই হোৱা নাই কাৰণ আমাৰ প্লেনিংটো কৰাতে বহুত দেৰি হৈ গৈছিল সেইকাৰণে এতিয়া আমি এনেকৈ বহি থাকিব লগা হৈছে ভাত খাব পৰা নাই সেইটো টেনশ্যনে নাই মোবাইল টিপি বহি আছে কি ৰকম বহি লৈছে একদম মুখখন ধৰিছোঁ এবাৰ তোৰ কথা কৈছোঁ দেই বেলেগ কথা কোৱা নাই সেই কথা কৈছোঁ মোবাইল টিপি বহিছে সেয়া মোবাইল কাম মখা আছে মানে এইগিলা বন্ধ হৈ যোৱা নাই দেখিছে এইগিলা আছে মাহী মই পথাৰত মাজত আহিব দিছে আমি কলপাত কাটিব যাম কলপাত কাটিম কলপাত এতিয়া মই কলপাত কাটি আছোঁ পুৰা কলপাত কাটি আছোঁ
এতিয়া বাজে 3:45 আৰু এতিয়া মাংস বনাইছি নাই হোৱা নাই জিমনিয়ে গিলাচ লৈ আহিছে এতিয়া আমাৰ সকলোখিনি হৈ গৈছে আৰু এইফালে কলপাত পাৰিছে জিমনিয়ে গিলাচ দি আছে এতিয়া ভাত দিব আমি খাম এনজয় এই লেংলেংকে ঘূৰি ঘূৰি আছে এতিয়া 7:30 হ'ল আৰু আমাৰ ভাতো হৈ গৈছে এতিয়া ইফালে পাত পাৰিছে সেইটো হয় গধূলি পৰা আহিছিল আমাৰ গধূলি আহিছিল সূৰ্য ডুবিলেই আমাৰ এতিয়ালৈকে ভাত খোৱাই নাছিল এতিয়া হ'ল সূৰ্য ডুবি গ'ল এতিয়া আমি ভাত খাওঁ বা সৰু কাম কৰিছে নেকি নে বা সৰু কাম কৰিছে সেইটো হয় কিন্তু একদম ৰাইট কথা কৈছে ৰাইট মানে ৰাইটে মই অলপ বাল্টিং হেৰি খাবা দে নেকি অলপ অলপকে আমি আছো নহয় আৰু জিমনিয়ে জল বিভাগটো লৈছে পুৰা জল বিলাই আছে হাথান নাই নাই মানে নাই অলপ হাথান নাই অলপ দেৰি হাথান নাই মানে ভাতৰ বিভাগত আছে পৰিণীতা মানে সৰু বা এই নিচিনা হাথান নহয় চাপি নাই আকৌ কাম বন নকৰিব নাচনি হৈছে যে মোবাইল টিভি থাকোঁতে যায় দিবা খোজা নাছিলে এতিয়া দিয়ে বা খোজা নাইতো দালি দিছে এতিয়া আমাক ভাত দিছে আমি এতিয়া ভাত খাম লৈ এই দেখিয়া উঠিয়া পি হয়দি জাগি যা পালি মোক খুৱাই দিব লাগিব Dali kom, dali ko tulso ni Jami. আমাৰ লগৰ আহি গ'ল কুমাৰৰ ভাত খাব এতিয়া মোৰ খাওঁতে কুমাৰ চানি কেনাই পিছা কান্দি এতিয়া নাকান্দি ৰহে এতিয়া আমাৰ সোণালী খুৰীমাই ভাত খাব বহিছে আৰু মই এতিয়া মাইনাক লৈ আছোঁ মাইনাই পুৰা কান্দি আছে মোৰ লগত থকা নাই কান্দি আছে পুৰা এতিয়া
আৰু এতিয়া ভগীহুৰাৰ ভাত খোৱা হৈ গৈছে। এতিয়া ভাত খোৱা হৈ গৈছে ভগীহুৰা। এতিয়া ভগীহুৰাই মাইনাক ল'ব। আৰু এতিয়া আমাৰ মেইন মানুহখিনি বহিছে। মেইন লিডাৰ যিখিনি মানুহ আছিল ভাত খোৱা নাছিল তেওঁলোকে ভাত খাই আছে। আৰু মই এতিয়া ইয়াত জুই কৰি আছোঁ। একদম জুই কৰিছোঁ, ঠাণ্ডা লাগিছে। এইটো হৈছে কি কোন কোন মন্ত্ৰী আছিল? কিয় মন্ত্ৰী আছিল? জল বিভাগ। জল বিভাগ এই ভালকৈ খা অলপ। বহুত খাব যায়, খাব পৰা নাই তাই। এতিয়া বাচন বৰ্তন সকলোবিলাক লৈ গৈ আছে এতিয়া ঘৰলৈকে। তাৰ পৰা সকলোবোৰ গ'ল। এতিয়া মই অকলে আছোঁ ইয়াত। এতিয়া ময়ো যাওঁ, চকীখন লৈ চকীত বহি আছোঁ মই এতিয়া। এইখিনি ইয়াত পেণ্ডেলটো আমাৰ লক্ষ্যখুৰাই সলকাব। লক্ষ্যখুৰাই দিছিল পেণ্ডেলটো। কেনেকুৱা পেণ্ডেল আপোনালোকে চাওকচোন, কেনেকুৱা পেণ্ডেল। এইটো পেণ্ডেল অদ্ভুত টাইপৰ পেণ্ডেল হয় এইটো, একদম অদ্ভুত ধৰণৰ পেণ্ডেল। আৰু এতিয়া আমি তিৰপল জাপিম। তিৰপল জাপিম আমি 4জনে। বছৰৰ প্ৰথম দিম বুলি আজি সকলোৱে লগে ভাগে খানা খালোঁ। ভগীহুৰা আমাৰ লগত সহযোগ কৰিছে। ভগীহুৰা দিয়া ক'ব। আমি ভাল লাগিল আজি বছৰৰ প্ৰথম দিন হিচাপত খানাটো খাই। লগতে আপোনালোকে সকলোকে এই নতুন বছৰৰ শুভেচ্ছা জনালোঁ, যাতে আগন্তুক বছৰটো ভাল হয়। হেপী নিউ ইয়াৰ। সকলোকে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আজি আমি 1 জানুৱাৰীৰ খানা এটা খালোঁ সৰু সুৰাকৈ। 1 জানুৱাৰী বুলি, নতুন বছৰ বুলি আপোনালোকক সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ এই বছৰটো সুখৰ শান্তিৰে ভৰি নতুন পোহৰ আহে যাতে আপোনালোকৰ জীৱনলৈ, তাকে কামনা কৰি আজিলৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আজিলৈ ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পাইছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। হেপী নিউ ইয়াৰ।